প্ৰথমতে আলুকেইটাৰ মই ভালদৰে বাকলি গুচাই লৈছোঁ আৰু ধুই লৈছোঁ আৰু এতিয়া এইকেইটা এই চেকনিখনেৰে চেকি ল'ম। আপোনালোকে মন কৰিলে কটাৰীৰেও কাটি ল'ব পাৰিব। আলুখিনি ৰুকি লোৱা হোৱাৰ পিছত মই এতিয়া ইয়াত পানী ঢালি 4-5 বাৰ ধুম যেতিয়ালৈ আলুখিনিৰ পৰা ফটফটীয়া বগা পানী নোলায়। আলুখিনি ভালদৰে ধোৱা হোৱাৰ পিছত মই এখন কাঁহীত উলিয়াই লৈছোঁ আলুখিনি। তাৰ পিছত ইয়াৰ ওপৰত মই আগতে কাটি থোৱা আদা আৰু নহৰু দিছোঁ। লগতে অকণমান নিমখো দিছোঁ আৰু হালধিও দিছোঁ আৰু লগতে এফাল নেমু চেপি দিছোঁ ইয়াৰ ওপৰত। দি ভালদৰে অলপ মিহলি কৰি মই ৰ'দত মেলি দিম এতিয়া এইখিনি। ইয়াৰ পিছত এখন টেৱাত মই জিৰা আৰু ধনিয়া ভাজি লৈছোঁ। এইখিনি গুড়ি কৰি ল'ম। এই গুড়িখিনি কিন্তু একেবাৰে মই মিহি গুড়ি নকৰোঁ, অকণমান গোটা গোটাকৈ ৰাখিম, তেতিয়া খাবলৈ বেছি ভাল লাগে সেইবাবে। জিৰা আৰু ধনিয়াখিনি ভাজি লোৱা হোৱাৰ পিছত সেই একেখন টেৱাতে মই মিথিগুটি আৰু কালজিৰা অকণমান ভাজি লৈছোঁ। মই কমকৈ ভাজিছোঁ কাৰণ মোৰ আচাৰৰ পৰিমাণটো কম সেইবাবে। সেই একেখন টাৱাতে মই কেইটামান জলকীয়াও ভাজি লৈছোঁ। এতিয়া এটা বাটিত কিছু মিঠাতেল লৈছোঁ। এই মিঠাতেলখিনি মই আগতে গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে কালিয়ে শুকাই থোৱা আলুখিনি দি দিছোঁ। অকণমান সময় লৰাই লৈ মই ইয়াতে ক'লা নিমখ দিছোঁ সোৱাদ অনুসৰি। ক'লা নিমখ দিলে আচাৰটো খাবলৈ সোৱাদ লাগে। তাৰপিছত ইয়াতে আগতে খুন্দি লোৱা মছলাখিনি দি দিছোঁ। মই অকণমান মছলা দিম বুলি ভাবিছিলোঁ কিন্তু পিছত গোটেইখিনিয়ে দি দিলোঁ। আৰু লগতে ভাজি থোৱা মিথিগুটি, কালজিৰা আৰু জলকীয়াখিনিও দিছোঁ। দি ভালদৰে লৰাই দিছোঁ। অকণমান নেমু চেপিও দিছোঁ মই ইয়াতে। পিছত মই আচাৰখিনিৰ লগত অকণমান জলকীয়াৰ গুড়িও দিছোঁ। কিন্তু এইখিনি দেখুৱাবলৈ ৰৈ গ'ল আৰু এতিয়া মই এই আচাৰখিনি এটা কাঁচৰ বটলত সুমাই 4 দিনমান ৰ'দত দিম আৰু তাৰপিছত আচাৰখিনি খাব পৰা হৈ যাব।